অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভাবিছোঁ যিহেতু আজি দেওবাৰ, ঘৰৰ সকলো কাম বন কৰি আজৰি হ'লোঁ আৰু এতিয়া আজি ভাবিছোঁ নিজৰ অলপ যতন লওঁ চুলিৰ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ। এয়া হৈছে নয়নতৰা গছ। নয়নতৰা গছ সকলোৱে ঘৰে ঘৰে থাকেই নহয় জানো বাৰু। নয়নতৰা গছৰ পাত লৈছোঁ মই কেইখিলামান আৰু জবা ফুলৰ পাত, ফুল আটাইখিনি মই ভালদৰে ধুই লৈছোঁ। ধুই লোৱাৰ পাছত পটাত বা আপোনালোকে মিক্সিটো পিচিব পাৰে আৰু এইখিনি পিচি লৈ আপোনালোকে এটা পাত্ৰত থ'ব আৰু আপোনালোকে চুলিত যি তেল ব্যৱহাৰ কৰে তাৰে 1 চামুচ আৰু যি শ্বেম্পু ব্যৱহাৰ কৰে আপোনালোকে চুলিত তাৰে 1 পেকেট লৈ ভালদৰে মিশ্ৰণটো কৰি আপোনালোকে চুলিত এনেদৰে লগাব। লগোৱাৰ পাছত আপোনালোকে আধা ঘণ্টামান থৈ ধুই দিব। ধোৱাৰ পাছত আপোনালোকে চাব আপোনালোকৰ চুলি একদম কণ্ডিশ্যনাৰ লগোৱা নিচিনা হ'ব আৰু আপোনাৰ সপ্তাহত 2বাৰকৈ কৰক, দেখিব আপোনাৰ চুলি সৰা বন্ধ হৈছে।